হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল মাদাৰহুড এ ব্লেছিং। আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ পিছত ভিডিঅ' এটা শ্বুট কৰিবলৈ ল'লোঁ, কাৰণ বহুত দিন হ'ল মই ভিডিঅ' দিয়া হোৱা নাছিলে। একচুৱেলি মই মোৰ মেকআপৰ অৰ্ডাৰৰ কামত বহুত বেছি ব্যস্ত আছিলোঁ, সেইকাৰণে ভিডিঅ' শ্বুট কৰিবলৈ টাইম পোৱা নাই আৰু সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিবলৈ সময় পোৱা নাই। যদি আপোনালোকে মোৰ ভিডিঅ'ৰ কাৰণে ৱেইট কৰি আছিলে তেতিয়াহ'লে চৰি, মোৰ ভিডিঅ' দিয়াত অকণমান দেৰি হৈ গ'ল। বহুত ধুনীয়া এটা টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, যিহেতুকে খুব বেছি ঠাণ্ডা পৰিছে আৰু ঠাণ্ডা পৰাৰ লগে লগে সকলোখিনি মহিলাৰ এটাই কমপ্লেইন থাকে যে স্কিন ফাটিবলৈ লৈছে, গেৰুৱা ফাটিবৰ কাৰণে লৈছে, বহুত বেছি অসুবিধা হৈছে। তাৰ উপৰি যোনখিনি মাতৃসকলৰ নিজৰ শিশুটোৰ প্ৰতি চিন্তা হয়, কাৰণ গালবিলাক ফাটিবলৈ লয় শিশুসকলৰ, কাৰণ যিহেতুকে এতিয়া ঠাণ্ডা পৰিছে আৰু ঠাণ্ডা পৰাৰ লগে লগে শিশুৰ চৰ্দি লাগিবলৈ ধৰে, আৰু চৰ্দি লগাৰ লগে লগে যেতিয়া নাকৰ পানী ওলায়, নাকৰ পানী ওলাওঁতে প্ৰত্যেকটো সময়ততো শিশুটোক আপুনি চাফা কৰি থাকিবলৈ নাপায়। চ' তাৰ মাজে মাজে এনেকুৱা হয় যে নাকৰ পানী গালত লাগে। তো সেইবিলাক প্ৰব্লেমৰ কাৰণে গালখন বেছিকৈ ফাটিবলৈ লয়। তো তেনেকুৱাবিলাক কাৰণ লৈ পেলাই বহুত বেছি চিন্তিত থাকে মহিলাসকল বা মাতৃসকল। সেইকাৰণে মই আজি ভাবিলোঁ এটা এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনো, যোনটো কয় নহয় এক গলিত দো চিকাৰ, সেই তেনেকুৱা এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। তেতিয়াহ'লে ব'লক সোনকালে মই আপোনালোকক এটা বস্তু দেখাওঁ, যোনটো মই মোৰ কাৰণে প্লাছ মোৰ নিকি মাইনাৰ কাৰণেও ইউজ কৰোঁ। মই যোৱা বছৰ ঠাণ্ডাৰ পৰাই এইটো বস্তু ইউজ কৰি আহি আছোঁ, আৰু মানে আমাৰ ঘৰখনত মোৰ পিছৰ পৰা যিমানেই বেবী আমাৰ ঘৰখনত আহিছে, প্ৰত্যেকটো বেবীকে আমি সেইটো বস্তুৱেই ইউজ কৰিছোঁ। চ' এইটো বহুত পুৰণা বস্তু, সেইটোৱেই আমি সকলোখিনি বেবীকে ইউজ কৰি আহিছোঁ আমাৰ ফেমিলিত, আৰু সেইটো নিকি মাইনাৰ ক্ষেত্ৰতো ইফেক্টিভ হৈছে, মোৰ ক্ষেত্ৰতো ইফেক্টিভ হৈছে। সেইটো কাৰণে মই ভাবিছোঁ সেইটো যদি আপোনালোকক এবাৰ দেখাই দিওঁ তেতিয়াহ'লে আপোনালোকৰো অকণমান সহায় হ'ব। এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে মই যোনটো প্ৰডাক্ট আজি আপোনালোকক দেখাম সেইটো এটা মেডিকেটেড প্ৰডাক্ট, আৰু সেইটো ইউজ কৰাৰ আগতে আপোনালোকে আপোনালোকৰ ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব। কনচাল্ট নকৰি পেলাই সেইটো প্ৰডাক্ট ইউজ নকৰিব, কাৰণ সকলোৰে স্কিন একেই নহয় আৰু সেইটো কাৰণে কিবা ছাইড ইফেক্ট হ'ব পাৰে। তেতিয়াহ'লে ব'লক মই আজি মোৰ প্ৰডাক্টটো আপোনালোকক দেখাম। মই কোৱা বস্তুটো হ'ল এইটো এটা ক্ৰীম, নহ'লে আপোনালোকে মইশ্চাৰাইজাৰ বুলি ক'ব পাৰে। এইটোৰ নামটো মইশ্চাৰেক্স। এইটো আগতে অকণমান টেমাটো বেলেগ ধৰণত আছিলে, আৰু এতিয়া অলপ সলনি হৈছে পেকেজিংটো। মই এইটো আপোনালোকক এবাৰ এনেকৈ দেখাই দিওঁ। এইটো মইশ্চাৰেক্স, এইটো কিন্তু এটা মেডিকেটেড প্ৰডাক্ট হয়, আৰু এইটো মই ইউজ কৰি ভাল পাইছোঁ নিকি মাইনাৰ কাৰণে। কাৰণ নিকি মাইনাৰ যোৱা বছৰৰ পৰা বহুত বেছি গালখন ফাটিছিলে, আৰু গালখন ফাটাৰ লগে লগে মোৰ চিন্তা হৈছিলে। মই বেলেগো আৰু ক্ৰীম ইউজ কৰি চাইছিলোঁ, বেবী ক্ৰীমেই হওক বা বেলেগ মেডিকেটেড ক্ৰীম হওক, মই ইউজ কৰি পেলাই চাইছিলোঁ, কিন্তু ইমান ইফেক্টিভ হোৱা নাছিলে। তেনেকুৱাতে এই ক্ৰীমটোৰ কথা মোৰ মনলৈ আহিলে যে মই এইটো ক্ৰীম কেনেকৈ পাহৰিলোঁ, কাৰণ আমাৰ ঘৰত মই সৰুৰ পৰাই দেখি আহিছোঁ যে যোনসকল বেবী আমাৰ ঘৰত আছিলে, মোৰ খুৰাৰ ল'ৰা ছোৱালী হওক, মোৰ পেহীৰ ল'ৰা ছোৱালী হওক, সকলোকে এইটোৱে ইউজ কৰা মই দেখিছিলোঁ। সেইকাৰণে মই ভাবিলোঁ যে ময়ো নিকি মাইনাৰ কাৰণে এইটো ইউজ কৰি চাওঁ কেনেকুৱা পাওঁ, আৰু মই সঁচাকৈ বহুত বেছি ইফেক্টিভ পালোঁ। প্ৰায় 2-3 দিনৰ ভিতৰতে গালখন ফাটাটো তাইৰ ভাল হৈ গৈছিলে, আৰু তাৰ পাছতেই মই ভাবিলোঁ যে যিহেতুকে এইটো ইমান বেছি ইফেক্টিভ বস্তু, চ' সেইটো কাৰণে আমাৰ মাতৃসকলৰতো আপোনালোকে জানেই যে নিজৰ যত্ন ল'বলৈ সময়েই নাপাওঁ, আৰু সেইটো কাৰণে আমাৰ গেৰুৱাও ফাটিবলৈ লয় ঠাণ্ডা দিনত, আৰু সেইটো কাৰণে মই ভাবিলোঁ যে এইটো এবাৰ ট্ৰাই কৰি চোৱা যাওক। আৰু যেতিয়াই মই মোৰ গেৰুৱাত এইটো ট্ৰাই কৰিলোঁ, আপোনালোকে বিশ্বাস কৰক, মই 3-4 দিনৰ ভিতৰতে এইটো সুফল পালোঁ। জাষ্ট আপুনি নৰ্মেলি ভৰি যেনেকৈ ধুৱাই তেনেকৈ অকণমান ব্ৰাছ মাৰি পেলাই ধুব, ধুই পেলাই এইটো যদি আপুনি ইউজ কৰে, অ'ভাৰনাইট যদি আপুনি ৰাখে, তেতিয়াহ'লে বহুত সোনকালে আপোনাৰ গেৰুৱা ফাটা বন্ধ হ'ব। আৰু এটা কথা এইখিনিতে কৈ দিওঁ যে ৰাতিপুৱা শোৱাৰ পৰা উঠি কিন্তু ভৰিটো ধুই পেলাব, কাৰণ আমিতো ৰাতিপুৱা শোৱাৰ পৰা উঠি ঘৰ ঝাৰু মাৰা বা তেনেকুৱা ধৰণৰ কাম কৰোঁ। চ' সেই যে ক্ৰীমখিনি গেৰুৱাটোত লাগি থাকে, তাতে ধূলি লাগিলে ভাল নহয়। সেইটো কাৰণে আপোনালোকে ৰাতিপুৱা উঠিয়েই কিন্তু ভৰিটো ধুই ল'ব। ভৰিটো ধোৱাৰ পাছতহে
আন কাম কৰিবৰ কাৰণে ল'ব। মই যোৱা বছৰ ঠাণ্ডাতে এইটো কিনিছিলোঁ। এইটো এটা খালী ডাব্বা। যোৱা বছৰ ঠাণ্ডা ছিজনটো এইটো ধুনীয়াকৈ মোৰ হৈ গৈছিলে, অকণমান থাকি গৈছিলে, সেইটো এইবাৰ ষ্টাৰ্টিঙতে মই ইউজ কৰিলোঁ আৰু এইটো শেষ হৈ গ'ল। আৰু এইটো শেষ হৈ যোৱাৰ লগে লগে মই এইটো কিনিলোঁ, এইটো এটা নতুন এইটো কিনিলোঁ। ইয়াত আপোনালোকৰ থাকে 100 গ্ৰাম আৰু এইটোৰ MRPটো হৈছে 251 আৰু বহুত দিন যায়, কিন্তু যোৱাবাৰটোতো ঠাণ্ডা ছিজনটো মোৰ এইটো গুচি গ'ল। এইবাৰ চাওঁ কিমান দিন চাই। যোৱাবাৰ বাৰু এইটো ডিপে লগোৱা নাছিলে, এইবাৰ ডিপেও লগাবলৈ আৰম্ভ কৰিছে। চ' মে বি এইবাৰ ঠাণ্ডাৰ ছিজনটোত আমি আৰু এটা কিনিবলগীয়া হ'ব পাৰে। কিন্তু এইটো বহুত কম এমাউণ্ট ল'লে হয়, কাৰণ এইটো বহুত বেছি মইশ্চাৰাইজ কৰে স্কিনটো, আৰু সেইটো কাৰণে এসোপা লেপিব কোনো দৰকাৰ নাই, অকণমান ল'লে এইটো হৈ যায়। সেইটো কাৰণে বহুত বেছি দিন যায় এইটো দি। তেতিয়াহ'লে যোনসকলে গেৰুৱা ফাটাৰ প্ৰব্লেম ভুগি আছে আৰু যাৰ শিশুৰ গালো ফাটিছে ঠাণ্ডাৰ কাৰণত, তেওঁলোকে নিজৰ ডক্তৰৰ লগত ইমিডিয়েটলি কনচাল্ট কৰক। যদি তেওঁলোকে আপোনালোকক এলাউ কৰে তেতিয়াহ'লে এইটো কিনি লওক, কিনি পেলাই এপ্লাই কৰা আৰম্ভ কৰি দিয়ক। আৰু এইটো যিকোনো ফাৰ্মাচীতে আপোনালোকে পাব, ফাৰ্মাচীত এইটো এভেইলেবল থাকে। আৰু যদি মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। আৰু যদি আন কাৰোবাৰ এনেকুৱা প্ৰব্লেম আছে গেৰুৱা ফাটা বা গাল ফাটা, তেতিয়াহ'লে আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে তেওঁলোককো শ্বেয়াৰ কৰিব। যোনসকল আজি মোৰ চেনেলটোত নতুন, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব, কাৰণ মই আগলৈ এনেকুৱা বহুত ধুনীয়া ধুনীয়া টিপছ লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। তেতিয়াহ'লে আজিলৈ আহিলোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।